এজন ল'ৰাই জন্ম হৈ আন পাওক বা নাপাওক দায়িত্ব কিন্তু সৰ্বপ্ৰথমেই পায় আৰু এই দায়িত্ব পালন কৰোঁতে কৰোঁতে বহু পুৰুষৰ নিজৰ সংসাৰ পতাৰ সপোন আশাবোৰ ক'ৰবাত হেৰাই গুচি যায়, যিটো মই নিজ চকুৰে দেখিছোঁ, হয়তো আপোনালোকেও দেখিছে। ল'ৰাসকলৰ এটা প্ৰধান গুণ হৈছে মনত হাজাৰ ধুমুহা লুকুৱাই থয়, কাকো দেখুৱাই নিদিয়ে, কিন্তু তেওঁৰ ভাৱ-ভংগীত বুজা যায় তেওঁ কি লুকুৱাই থৈছে। এজন ল'ৰাই চব চিন্তা কৰিব লাগে, মাক দেউতাকৰ দায়িত্ব, বন্ধুৰ কথা, নিজৰ কথা আৰু নিজৰ হ'ব লগা এখন সংসাৰৰ কথা। কিন্তু শেষত ইয়াৰে বহুত ত্যাগ কৰিবলগীয়া হয়, কাৰণ দায়িত্ব যেতিয়া কান্ধত থাকে সপোনবোৰ সদায় উৰা মাৰে। ল'ৰা বা পুৰুষসকলক আপোনাৰ নিজৰ চব কথা ক'ব পাৰে, শ্বেয়াৰ কৰিব পাৰে, কাণ পাতি শুনে, কিন্তু মন্তব্য কম দিয়ে আৰু শেষত হাঁহি মাৰি কয়, হ'ব দে মই আছোঁ। পুৰুষসকলে হাজাৰ দুখ কষ্ট পাওক কাকো দেখুৱাই নিদিয়ে, অন্তৰ খুলি কান্দিব নোৱাৰে। কাপুৰুষ বুলি কিজানি কোনোবাই কয়। ভাবকচোন এবাৰ কিমান কষ্ট হয়। সকলোবোৰ ল'ৰাই প্ৰেমৰ নামত এজনী ছোৱালীৰ লগত ব্ৰেকআপ কৰি আন এজনীৰ লগত আকৌ প্ৰেম কৰিম বুলি ভাল নাপায়। বহুতে সঁচা প্ৰেমো কৰে আৰু আজীৱন লগত থাকিম বুলি কাৰোবাক ভাল পায়। কেতিয়াবা কাৰোবাৰ কথাত খং উঠিলে সেই ব্যক্তিজনৰ আগত দেখুৱাই নিদিয়ে, ভিতৰি ভিতৰি নিজেই সহ্য কৰি থাকে। যদি নিজৰ বায়েক ভনীয়েকৰ কাপোৰ ধুই দিয়ে, ৰামচন্দ্ৰ তেতিয়া দাদা হৈ পৰে। কিন্তু যদি নিজৰ ঘৈণীয়েকৰ অসুখ হ'লে কাপোৰকেইটা ধোৱাটো বাদেই, মেলি দিলেও কোনোবাই দেখে, নাম পায় মাইকী তলতীয়া, মাইকীৰ মেখেলা ধোৱা। দুখৰ বিষয় নহয়নে? আমি বহুতে বৰ সহজে কৈ দিওঁ, কিনো ল'ৰা হৈ এনেকুৱা কৰ। ল'ৰাবোৰ ল'ৰাৰ দৰে হ'ব লাগে। কিন্তু আমি পাহৰি যাওঁ ল'ৰাবোৰো তেজ মঙহৰে, ল'ৰাবোৰৰো দুখ লাগে, উচুপি উঠে। জীৱনৰ ধুমুহাত তেওঁলোকো বিচলিত হয়। আৰে তেওঁলোক ল'ৰা বা পুৰুষহে, গ্ৰেনাইট পাথৰ নহয় যে এনেকুৱা একো নাথাকিব।